নমস্কাৰ ৰন্থলি গোহনাৰ ইউটিউব চেনেললৈ সকলোকে স্বাগতম মই স্বপন বনিয়া আজি এটা নতুন ভিডিও লৈ আহিছো আৰু লগতে অলপমান নতুন ডিজাইন কৰিছো আৰু আগৰখিনিয়ে অলপমান তাত খালি এখন টুইষ্ট কৰি দিছো ফাৰ্স্ট টাইম দেখাইলো এটো ধান হিৰা এটো ৰূপৰ ওপৰত পাতখন লগোৱা ৰূপৰ ওপৰত খুনপানী চুবাটো নহয় আমাৰ ৰন্থলিত মানে নগাঁৱৰ ৰন্থলিত পাতখন লগোৱা গহনাটোহে কৰা হয় ৰূপৰ ওপৰত খুনপানী চুবাটো কৰা নহয় এটো আপোনাৰ জুমকা থাকিব ধান হিৰাৰ তলত আৰু আপুনি জুমকা নোহোৱাকেও ল'ব পাৰে আৰু আপোনালোকক যদি লাগে আপোনালোকে স্ক্ৰিনশ্বট মাৰি মোলে পঠাব পাৰিব আৰু আমাৰ এটা ৰিটেল আৰু হোলসেল দুইটাই কৰা হয় হোলসেলৰ কাৰণে এক মাহত মিনিমাম আপুনি 5টা গহনা ল'ব পাৰিব তেতিয়া আপোনালোকক হোলসেলত বস্তু ধৰি দিয়া হ'ব ঠিক আছে আৰু এটা দেখাইছো এটো ডিজাইন কৰিছো এবাৰ নতুনকৈ জুনবেৰী ডিজাইনে আসলে এটো মগৰ জুনবেৰী বুলি কয় অলপমান মগৰটো উঠাই পেলাই কৰিছো মাজত খেন আছে চাও পাৰে মাজত খেন দি দিছো আৰু তলত অলপমান চেন দি দিছো আপোনালোকক লাগিলে আপোনালোকে স্ক্ৰিনশ্বট দিব আমাৰ ইয়াত পিওৰ ৰূপৰ ওপৰত পাতখন লগোৱা গহনাৰ কাম কৰা হয় আমাৰ ইয়াত কপাৰৰ কাম কৰা নহয় আৰু আমাৰ ইয়াতে ৰিটেল আৰু হোলসেল দুইটাই কৰা হয় আৰু এটা আছে এটো জেঠি পটা আছে ধনিত অকনমান খালখলনি এনে দিছো আপোনালোকক লাগিলে স্ক্ৰিনশ্বট মাৰি মোলৈ দিব পাৰে আমাৰ ইয়াতে ৰিটেল আৰু হোলসেল দুইটাই কৰা হয় আৰু আজিকালি বহুতে সিলভাৰত বিচাৰে গতিকে সিলভাৰত কৰিছিলো এজু থুৰিয়া দেখিছে আপোনালোকে এজু থুৰিয়া কৰিছো সিলভাৰৰ ওপৰত ব্ল্যাক মিনা দি থুৰিয়াটো যথেষ্ট ডাঙৰ হয় কাৰণ আমাৰ জেনেৰেল যিবোৰ পাতখনৰ থুৰিয়া তাতকৈ যথেষ্ট ডাঙৰ হয় আপোনালোকক লাগিলে স্ক্ৰিনশ্বট দিব মোৰ WhatsApp নম্বৰত মেছেজ কৰিব পাৰে আৰু এটা কৰিছো সিলভাৰত চাদৰ মেখেলা বাহিৰে আপোনালোকে কুৰ্তাৰ লগতো পিন্ধিব পাৰিব এটো সিলভাৰৰ ওপৰত ব্ল্যাক মিনা দি প্লাই কৰিছো সৰু সেট কিতিয়াবা আপোনালোকে কুৰ্তাৰ লগতো পিন্ধিব পাৰিব গতিকে আমাৰ ইয়াতে সকলো ধৰণৰ কাম কৰা হয় আপোনালোকক লাগিলে ৰিটেল হোলসেল দুইটাই কৰা হয় এয়া দুগদুগিৰ কাম এতিয়ালৈকে বৰ্তমান গাঠা হোৱা নাই দুগদুগি জাপি জুনবিৰি যেনেকুৱা ধৰণৰ যি গহনাই লাগক আপোনালোকে আমাক মেছেজ কৰিব WhatsApp নম্বৰটো মোৰ তলৰ ডেসক্ৰিপচন বক্সত দিয়া হৈ আছে ঠিক আছে আজিলৈ ইমানেই আকৌ কিছুমান নতুন গহনাৰ ডিজাইন লৈ আহিম নেক্সট ভিডিঅ'ত আপোনালোকে মোৰ প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু পাৰিলে শেয়াৰ কৰিব আৰু যিকোনো গহনাৰ দামবোৰ জানিবলৈ আৰু অৰ্ডাৰ কৰিবলৈ মোৰ WhatsApp নম্বৰটো ব্যৱহাৰ কৰিব